সবে ভালে আছে নে বাইদেউসকল? বহুত গৰম আছিল না বতৰটো, এতিয়া লাহে লাহে ঠাণ্ডা হৈছে। আমাৰ চব গছৰ তলে তলে গুচি গৈছে। ৰেলীটো আহোঁতে আহোঁতে দেৰি হ'ল। আজি আমাৰ প্ৰথম যি সমন্বয় যাত্ৰা কাজলগাঁৱত, এই সমন্বয় যাত্ৰাত উপস্থিত আমাৰ 13 চিৰাং আৰু কাজলগাঁও সমষ্টিৰ আজি এই সভাত উপস্থিত হোৱা দাদাসকল, বাইদেউসকল, ভাইসকল, ভনীসকল, মই সকলোলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকে দলে বলে আহি আজিৰ এই যাত্ৰাটো সফল কৰাৰ কাৰণে UPPL দলৰ সভাপতি হৈ মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ জ্যেষ্ঠ নেতা কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া, আমাৰ ৰাজ্যসভাৰ MP ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আছে আমাৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়া, আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন ডিপুটি চিফ খাম্পা বৰগোহাঞি ডাঙৰীয়া, চন্দন ব্ৰহ্ম ডাঙৰীয়া, আমাৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী, ইয়াত উপস্থিত আছে আমাৰ চিডলিৰ MLA আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া, কোকৰাঝাৰৰ MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, মহিলা শাখাৰ আমাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী আৰু সকলো কেন্দ্ৰীয় আৰু জিলাৰ নেতা উপস্থিত আছে। মই আজি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ বড়োলেণ্ডত চৰকাৰ 5 বছৰ হ'বলৈ গৈ আছে। এই 5 বছৰ বড়োলেণ্ডৰ ইতিহাসত প্ৰায় হাফ চেঞ্চুৰী 50 বছৰৰ পিছত প্ৰথম এনেকা 5 বছৰ য'ত মানুহে হাঁহি মুখে সময় কটাব পাৰিছে, নিৰাপদভাৱে নিজৰ নিজৰ ঘৰত থাকিবলৈ পাৰিছে। যোৱা 50 বছৰত বিভিন্ন সংগ্ৰাম, ঘাট প্ৰতিঘাত, হিংসাৰ পৰিৱেশৰ মাজত আমাৰ বড়োলেণ্ডৰ 26টা জনগোষ্ঠী, বড়ো, ৰাজবংশী, মাইনৰিটি, বঙালী, সূত্ৰধৰ, গোৰ্খা, আদিবাসী, সান্থালী, মদাহী, হাজং, গাৰো, ৰাভা, যিমান জনগোষ্ঠী আছে সকলো ভাবি আছিলে যে শান্তি কেতিয়া আহিব, শান্তি কেতিয়া আহিব। সকলো প্ৰাৰ্থনা কৰি আছিলে যে বড়োলেণ্ডৰ শান্তি আহিব লাগে। শান্তি নাহিলে আমাৰ ল'ৰা ছোৱালী ভালকে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব, আমি ভালকে খেতি কৰিব নোৱাৰিম, আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিব নোৱাৰিম, আমাৰ মানৱ সম্পদ গঢ়াৰ সপোন কেতিয়াও সফল নহ'ব। কিন্তু ৰাজনৈতিক নেতৃত্বই, ৰাজনৈতিক দলে যদি ভাল সিদ্ধান্ত লয়, ভাল উদ্দেশ্য লয়, ভাল মিছন আৰু ভিজন লৈ কাম কৰে, তেনেহ'লে আজি এই UPPL যেনেকৈ প্ৰমাণ কৰি দিলে যিকোনো অঞ্চলত, যিকোনো ৰাজ্যত, যিকোনো দেশত শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। কিন্তু ৰাজনৈতিক নেতাসকলৰ আন্তৰিকতা থাকিব লাগিব, মৰম থাকিব লাগিব, মানুহৰ প্ৰতি দায়বদ্ধতা স্বীকাৰ কৰিব পৰা মানসিকতা থাকিব লাগিব। আৰু UPPLৰ নেতা UG ব্ৰহ্ম ডাঙৰীয়া, ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, আমাৰ সকলো নেতাসকলে সিদ্ধান্ত লৈ 2015 চনত জন্ম দিয়া এই UPPL দলে আজি প্ৰমাণ কৰি দিলে যে 17 বছৰ হাগ্ৰামা মহিলাৰীয়ে যিটো কৰিব নোৱাৰিলে, ৰাষ্ট্ৰত কাৰোবাৰ দল এই সময়ত আছিলে, ৰাজ্যত কোনোবা দল আছিলে, যি দলৰ লগতে তেখেতে চৰকাৰ নকৰক কিয় তেখেতে প্ৰমাণ কৰি দিলে যে তেখেতে কোনো এটা সমস্যা সমাধান কৰিব নোৱাৰে, শান্তি আনিব নোৱাৰে, নিৰাপত্তা আনিব নোৱাৰে, তেখেতে মাটি বাৰীৰ সমস্যা সমাধান কৰিব নোৱাৰে, ছাত্ৰ ছাত্ৰীৰ কথা চিন্তা কৰিব নোৱাৰে, যুৱ যুৱতীৰ কথা তেখেতে চিন্তা কৰিব নোৱাৰে। আৰু তাতকে ডাঙৰ কথা, আজি আমি লাজ দিবলৈ বিচৰা নাই, মই তেখেতক শ্ৰদ্ধা কৰোঁ। কিন্তু এজন MLA যদি 5 বছৰ এছেম্বলিত নাযায়, এজন MP যদি 5 বছৰ নিজৰ পাৰ্লিমেণ্টত নাযায় আৰু কাউন্সিলত তেখেতে জিকি যোৱা 5 বছৰ একদিনো তেখেতে কাউন্সিল এছেম্বলিলৈ অহা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই। আৰু তেতিয়াই গম পাই গলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এতিয়া নহয় 2020 চনতে সাৰেণ্ডাৰ কৰিছে, তেখেতে আৰু এছেম্বলিত আৰু কাউন্সিলত আহিবলৈ মন নাই। আপুনি ইলেকশ্যন কিয় খেলিছিলে? ইলেকশ্যন কিয় খেলিছিলে? যদি এছেম্বলিতে যাব নোৱাৰে, এছেম্বলিত যাই কথা এটা ক'ব নোৱাৰে, ভাল বেয়া ৰাইজৰ
বিভিন্ন সমস্যা যদি আপুনি কথা পাতিব নোৱাৰে ইলেকশ্যন কিয় খেলে আজি বিপিএফে তেনেকুৱা এজন নেতাক লৈ পেলাই তেখেতসকলে আজি ৰাজনীতি কৰিব ওলাইছে যিজন নেতা এছেম্বলিত আহি কথা ক'বলৈ সাহস নাই যিজন নেতা এছেম্বলিত আহি বড়োলেণ্ডৰ ৩৫ লাখ জনসাধাৰণৰ কথা ক'বলৈ দায়িত্ব স্বীকাৰ নকৰে যিজন নেতাই নিজৰ সমষ্টিৰ ৰাইজৰ কাৰণেও এছেম্বলিত যায় চৰকাৰত যায় কিবা দুটা কথা ক'বলৈ সাহস নাই ইচ্ছা নাই তেনেকা নেতাৰ লগত ৰাজনীতি নহ'ব ৰাজনীতি কৰাটো কোনো পাৱাৰৰ গেম নহয় পাৱাৰৰ খেলা নহয় পইচাৰ খেলা নহয় ৰাজনীতি কৰাটো আজি দেশক সেৱা কৰা মানৱ জাতিক সেৱা কৰা মানুহক সেৱা কৰা এটা পন্থা নীতি এইটোৱে হ'ল ৰাজনীতি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত বিকশিত দেশ হ'ব লাগিব বিশ্বগুৰু হ'ব লাগিব আত্মনিৰ্ভৰশীল ভাৰত হ'ব লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে অসমখন আগবাঢ়ি যাব লাগিব আমি কাউন্সিলত কৈছো ইউপিপিএল মডেলৰ ৰাজনীতিত বড়োলেণ্ডত স্থায়ী শান্তি আহিব লাগিব সমন্বয় আহিব লাগিব নিৰাপত্তা আহিব লাগিব আৰু প্ৰত্যেকটো জনগোষ্ঠীয়ে আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব সেইটোৱে ইউপিপিএল মডেল অফ পলিটিক্স বেলেগ পলিটিক্স একো নহয় আজি আমি আলাৰী চেৰাং দিছো 1800 মন্দিৰ থানচালিবিলাক বনাবৰ কাৰণে 2 লাখ টকা দিছো কিছুমানৰ 50 লাখ 1 কোটি পৰ্যন্ত দিছো এই 4-3 বছৰ কাম কৰি পেলাই আমি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছো 70,000 পৰিয়াল মাটি কিনা বেচা কৰিছে আজি ভিজিআৰ অঞ্চলবিলাকতো নিজৰ থাকিবৰ কাৰণে বাসস্থানৰ কাৰণে আমি মাটি দিবলৈ ওলাইছো এই কামবিলাক হাগ্ৰামা মহিলাৰে কৰিব পৰা নাই উত্তৰ পূৰ্বাঞ্চলত প্ৰথম কাউন্সিল যোনে ভূমিৰ ডকুমেণ্টবিলাক ডিজিটাইজ কৰিছে আজি মহিলাসকলক আমি মাইনা উচৰাং আঁচনি দিছো সেল্ফ হেল্প গ্ৰুপবিলাকক 25,000 কৰি টকা দিছো যুৱ যুৱতীসকলে চাকৰি পাইছে আজি আমাৰ ল'ৰা ছোৱালীয়ে IAS IPS হ'বৰ কাৰণে সুযোগ পাইছে আমাৰ সংস্কৃতি অকল বড়ো নহয় 26টা জনগোষ্ঠীৰ সংস্কৃতি আগুৱাই নিবলৈ আমি কাম কৰিছো আজি ফুটবল খেলিছে বড়োলেণ্ডৰ মানুহে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ ফুটবল খেলিছে আমাৰ ল'ৰা ছোৱালী সকলো আজি এনজয় কৰিছে এণ্টাৰটেইন কৰিছে আৰু আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে সংকল্প লৈছে গতিকে আজি বহুত জটিল সন্ধিখনৰ পৰা এটা গৰম বতাহৰ পৰা বড়োলেণ্ডত আজি শান্তি আহিছে এই শান্তি চিৰদিনৰ কাৰণে ৰাখিব লাগিব এই শান্তি আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে ইয়াত বড়ো অনাবড়ো ৰাজনীতি নাই সমাজ ভেদাভেদ ধৰ্ম ভেদাভেদৰ ৰাজনীতিৰ দিন গ'ল এতিয়া চবকে একেলগে লৈ আগবাঢ়ি যাব লাগিব মই বড়ো মা মোৰ বড়ো মাতৃক যিমান মৰম কৰোঁ একে সমানে মোৰ ৰাজবংশী মাতৃ মোৰ ইয়াত বসবাস কৰা সূত্ৰধৰসকলৰ মা বঙালীসকলৰ মা মাইনৰিটিসকলৰ মা যিমান জনগোষ্ঠী আছে অসমীয়া মা চবে আমাৰ কাৰণে একে আমি একেলগে আগবাঢ়ি যাব লাগিব এটা সময়ত বৈষম্যতাৰ ৰাজনীতি চলিছিল ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি চলিছিল দাদাগিৰিৰ ৰাজনীতি চলিছিল মানুহ কিনা বেচাৰ ৰাজনীতি চলিছিল আজি বড়োলেণ্ডত ইউপিপিএল চৰকাৰ অহাৰ পিছত সন্মানে চবকে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়া হৈছে গণতন্ত্ৰটো শক্তিশালী কৰাটো আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ সপোন আছিলে আজি গণতন্ত্ৰ বড়োলেণ্ডৰ শক্তিশালী হ'ল আগত ইলেকশ্যন আহিলে চবে ভয় কৰে মানুহ মাৰিব নেকি গুলি ফুটিব নেকি এতিয়া ইলেকশ্যন আহিলে মানুহে উৎসৱৰ নিচিনা ওলাই আহে মানুহে ফূৰ্তি কৰে হয় গণতন্ত্ৰ দেশত সৰ্বোচ্চ সবচে ডাঙৰ উৎসৱটোৱে হৈছে ইলেকশ্যন আৰু আজি 2025 চনত পঞ্চম BTC ইলেকশ্যন BTR ইলেকশ্যন আদৰিবলৈ ইউপিপিএল দল আৰু BTR বাকী আজি সকলো সাজু হৈছো আমাক বহুতে সুধিছে কেইটা আসন পাব কেইটা আসন পাব কেইটা আসন পাব মই কৈছো আসনটো বাদ দিয়ক বড়োলেণ্ডৰ ৰাইজক আমি মৰম দিছো বড়োলেণ্ডৰ ৰাইজক আজি ইউপিপিএলে শ্ৰদ্ধা কৰিছে গতিকে ৰাইজে আমাক মৰম দিব আমাৰ এইটো বিশ্বাস আছে ৰাইজে আমাক মৰম দিব আৰু সেইকাৰণে আজিৰ সময়ত আমাৰ ইউপিপিএল দলে একক সংখ্যা গৰিষ্ঠ লৈ পেলাই আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো ইয়াত কোনো সন্দেহ নাই কোনে কি পাব কি নাপাব এইটো নাজানো কিন্তু ইউপিপিএল দলে একক সংখ্যা গৰিষ্ঠ লৈ পেলাই আমি চৰকাৰ বনাবলৈ গৈ আছো
আমি ৰাস্তাও বনাইছো প্ৰায় 1600 কিলোমিটাৰ আমি স্কুলো ঠিক কৰিছো 1800 মন্দিৰো বনাইছো 1800 যিখিনি কাম বেছিক কাম কৰিব লাগে এটা অঞ্চল আগুৱাই যাবৰ কাৰণে এই জাতি জনগোষ্ঠী আগুৱাই যাবৰ কাৰণে আমাৰ সমাজখন আগুৱাই যাবৰ কাৰণে যিখিনি লাগে এইখিনি কাম আমি এই 4 বছৰত কৰি পেলাই সম্পূৰ্ণ কৰিলো সেইকাৰণে অহা সময়টো আমাৰ অহা দিনটো আমাৰ কাৰণে হ'ব শান্তিৰ দিন হ'ব সম্প্ৰতিৰ দিন হ'ব নিৰাপত্তাৰ দিন হ'ব সমন্বয়ৰ দিন হ'ব আৰু ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকো নিজৰ আত্মা সন্মান লৈ নিজৰ ভাষা সংস্কৃতি লৈ নিজৰ অস্তিত্ব লৈ আৰু দুবেলা দুমুঠি শান্তিৰে ভাত খাই নিজৰ পৰিয়ালৰ লগত এটা সুন্দৰ বিটিয়াৰত আমি সকলো জীয়াই থাকিব পাৰিম সেইকাৰণে বহুতে বহুত কথা ক'ব বহুতে দল আহিব বহুতে ক'ব আমি বড়োলেণ্ড দখল কৰিম বিটিচি দখল কৰিম কোনোবাই বেলেগ বেলেগ কথা ক'ব আজি বড়োলেণ্ডত আমি ভিচিডিচিৰ পৰা লৈ পেলাই ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক কাম কাজ হৈ আছে প্ৰত্যেকটো কাম আমি চাই আছো যাতে ৰাইজৰ উন্নয়ন হ'ব পাৰে আমাৰ ঘৰ হ'ল আগৰ চৰকাৰৰ সময়ত 59,000 ঘৰ হৈছিলে 17 বছৰত আমাৰ দিনত 3 লাখতকৈ বেছি ঘৰ হৈ গ'ল চবে ৰেচন কাৰ্ড পাইছে অৰুণোদয় পাইছে আজি UPPLৰ MLA আছে দিছপুৰত UPPLৰ MP আছে দিল্লী চবে মিলি পেলাই কাম কৰিছে আৰু বড়োলেণ্ডত থকা UP আমাৰ দাদাসকলক আমাৰ দেউতা ভাইসকলক চবকে সেৱা কৰিবলৈ আমি আগবাঢ়িছো গতিকে বহুত গৰম মই দীঘলীয়া কথা নকওঁ অহা ছেপ্টেম্বৰৰ শেষৰ ফালে ইলেকশ্যন হ'ব আমি কাজলগাঁৱত আমাৰ MCLA জিকা নাছিলে তথাপিতো যিমান ৰাস্তা বনাব লাগে যিমান দলং বনাব লাগে আমাৰ বনোৱা হৈছে 13 চিৰাগত আমাৰ EM আছে আমাৰ TCLCC চেয়াৰমেন আছে যিমানখিনি কাম কৰি আমি কৰি চলিছো ৰাস্তাৰ যিমান কৰিবলগীয়া এই চব কাম আমি চলিছো শান্তিতে আমি বহি থকা নাই নিৰাপত্তা অনাৰ লগতে উন্নয়নৰ কাম এতিয়া যিমান হৈছে স্বাধীনতাৰ 70 বছৰত এইখিনি কথা মানুহে অনুভৱ কৰিব পৰা নাই গতিকে চবকে ধন্যবাদ জনাইছো ইয়াত কোনো ভয় কৰিব নালাগে আগতে 2020 চনত হাগ্ৰামা মহিলাৰীয়ে কৈছিলে যে UPPL চৰকাৰ আহিলে কাকবা খেদিব কাকবা এভেকশ্যন কৰিব কাকবা মাৰিব কাটিব যি কামবিলাক তেখেতে চিন্তা কৰে এই দোষটো আমাকে দিব বিচাৰে এতিয়া আপোনালোকে কওক চবে একেলগে কওক 2020ৰ পৰা 2025 লৈকে কিমান মানুহ বড়োলেণ্ডৰ এভেকশ্যন কৰিলে আপোনালোকে কওক এজনো নাই কিবা মাৰা কাটা হৈছে এটাও নাই বম ফুটিছে এটাও নাই গতিকে এইটোৱে হ'ল পৰিৱৰ্তন আৰু আমি কৈছিলো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আমাৰ 5 বছৰত পৰিৱৰ্তন হৈ গ'ল আহি থকা সময়ত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় ভাল গুণগত শিক্ষা অৰ্থনীতি আগুৱাই যোৱা এইটোৱে আমাৰ মিছন আৰু UPPLে এটা সুন্দৰ বিটিয়াৰ গঢ়াৰ মিছন লৈ আমি আগবাঢ়িছো সেইটোৱে কয় UPPL মডেল অফ পলিটিক্স UPPL মডেল ৰাজনীতি মই এইখিনি কথাই ক'লো আপোনালোকক সকলোকে ধন্যবাদ জনালো এতিয়া চবে মোৰ লগত এবাৰ কওক UPPL জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ UG ব্ৰহ্ম জিন্দাবাদ ৰবীন্দ্ৰনাথ জিন্দাবাদ ৰবীন্দ্ৰনাথ জিন্দাবাদ শাম্পা বৰগোহাঞি জিন্দাবাদ শাম্পা বৰগোহাঞি জিন্দাবাদ চন্দন ব্ৰহ্ম জিন্দাবাদ চন্দন ব্ৰহ্ম জিন্দাবাদ UPPL জিন্দাবাদ ধন্যবাদ আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়ালৈ তেখেতৰ বহুমূলীয়া ভাষণ ৰাখিলে আপোনালোকে উঠিব নালাগে খন্তেক সময় বহ আমি একদম ধুনীয়াকৈ মিটিংখন আমি ভাঙিয়ে দিম মিটিংটো আমি ধুনীয়াকৈ আমি সমাপ্ত কৰিম খন্তেক সময় আপোনালোকে বহিব যাতে হুলস্থুল নহয় চেয়াৰখন অলপ অহা যোৱাত দিগদাৰ হৈছে মানুহে বহিবৰ কাৰণে অলপ দিগদাৰ হৈছে তথাপিও খন্তেক সময় 5 মিনিট আপোনালোকে বহি ল'ব ইয়াৰ পিছত আমি সভাখন আমি সমাপ্ত কৰিম শ্ৰদ্ধেয় ৰাইজসকল আমাৰ মাজত উপস্থিত আছে মাননীয় UG ব্ৰহ্ম ডাঙৰীয়া
তেখেতৰ খন্তেক সময় তেখেতৰ মেছেজ দিব বিচাৰিছে ৰাইজৰ উদ্দেশ্যে তেখেতৰ মেছেজ দিবৰ কাৰণে তেখেতৰ বাণী দিবৰ কাৰণে মই তেখেতক অনুৰোধ কৰিছোঁ। নমস্কাৰ, খুলুমবাই বৈষ্ণৱ খুলুমনাই জাতীয় প্ৰায় এতিয়া এইমাত্ৰ আমাৰ বিদেশী মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই নিজৰ চুটি ভাষণৰ মাধ্যমেদি ক'ব লগা কথাখিনি ভালকৈ সুন্দৰকৈ কৈ গৈছে। আৰু আজি যিহেতু এটা শান্তি সমদল, আমাৰ উদ্দেশ্য শান্তি সমদল আছে, ভাষণ শুনাটো নহয়। তো সমদল হৈ গৈছে যেতিয়া ময়ো খুব দীঘলীয়া ভাষণ ৰাখিব লগা আছে বুলি মই ভবা নাই। আপোনালোকৰ আজি